हेलो नमस्कार मैं जी स्वागत जनाइছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলত। হোৱাটছআপ আমি সকলোৱে ব্যৱহাৰ কৰোঁ চেটিং কৰিবলৈ আৰু কিছুমানে ব্যৱহাৰ কৰে সেটিং কৰিবলৈ। হোৱাটছআপৰ কেইটামান মজা মজা ট্ৰিক আছে যিবোৰৰ কথা আপুনি নাজানিব পাৰে। সো আজিৰ ভিডিঅ'টোত আপোনালোকক হোৱাটছআপৰ কেইটামান স্মাৰ্ট ট্ৰিকৰ কথা ক'ম আৰু সেই ট্ৰিক কিটা জনাৰ পাছত আপুনি ক'ব মজা। সো বেছি সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ট্ৰিকটো আমি যেতিয়া হোৱাটছআপত ষ্টেটাছ চাই থাকোঁ আৰু কোনোবাই দিয়া ষ্টেটাছ চাই থাকোঁ তেতিয়া ষ্টেটাছবোৰ অলপ সময় পাছত নিজে নিজে পাৰ হৈ যায়। তাৰ মাজতে যদি কোনোবা এটা দীঘলীয়া ষ্টেটাছ থাকে কিবা লিখা থাকে দীঘলীয়া সেইটো চাবলৈ হ'লে সেইটো পঢ়িবলৈ আমি ষ্টেটাছটোক আঙুলিৰে এনেকৈ চুই থ'ব লাগে, টাচ কৰি থ'ব লাগে। চ' আঙুলিটোৰে হেনো কিমাননো আৰু এনেকৈ চুই থাকিব, আঙুলিটো বেলেগ কামতো থাকিব পাৰে। চ' ইয়াত এটা ট্ৰিক আছে, চ' সেইটো মই আপোনালোকক কৈ দিছোঁ। ইয়াত আপোনালোকে এটা কাম কৰিব পাৰে, ষ্টেটাছটোৰ পৰা হাতত 3টা আঙুলি এনেকৈ চুই দিয়ক, চুই দিব পাৰে আৰু ষ্টেটাছটো ৰখি যাব। ষ্টেটাছটো ৰখি যোৱাৰ পাছত আপোনালোকে চাওক নাচাওক কি কৰে সেইটো আপোনালোকৰ কথা, মোৰ কোৱা কাম মই কৈ দিছোঁ। যদি বিশ্বাস হোৱা নাই মোবাইলটো আপোনালোকে এনেকৈ হিলাই চাওক, লৰাই চাব পাৰে। যদি পাৰ হৈ যায় তেতিয়াহ'লে মোক কমেণ্ট কৰিব তলত। মই কৈছোঁ মোবাইলৰ বেটেৰী শেষ হৈ যাব, আপোনাৰ জীৱনটো শেষ হৈ যাব, কিন্তু যেতিয়ালৈকে হোৱাটছআপটো আকৌ আপোনালোকে চুই নিদিয়ে তেতিয়ালৈকে হোৱাটছআপৰ এই ষ্টেটাছটো আকৌ পাৰ হৈ নাযায়। ছেকেণ্ডটো, ভইচ মেছেজ দিলে আপুনি কি ক'লে সেইটো সেন্ড কৰাৰ আগত আপুনি শুনিব নোৱাৰে। লক কৰি থ'লে সেইটো ৰেকৰ্ডিং হৈ থাকে কিন্তু আপুনি সেইটো তাত শুনিব নোৱাৰে। সেন্ড কৰাৰ পাছতহে ভইচ মেছেজটো শুনিব পাৰে। যদি কেতিয়াবা আপুনি প্ৰিয়জনক মেছেজ কৰি আছে আৰু যদি তাত আপুনি ক'ব নলগীয়া কিবা কৈ ভইচ মেছেজটো পঠিয়াই দিছে তেতিয়াহ'লে আপোনাৰ খেল খতম, টাটা বাই বাই। আপোনালোকে এটা কাম কৰিব পাৰে, আপোনালোকে যেতিয়া ভইচ মেছেজটো ৰেকৰ্ডিং কৰি থাকে, ৰেকৰ্ডিং কৰাৰ সময়ত ভইচ মেছেজটো লক কৰি দিব। লক কৰাৰ পাছত আপোনাক যাক মেছেজ কৰি আছিলে সেই মেছেজ বক্সটোৰ পৰা বেক হৈ যাব, মানে তাৰ পৰা ওলাই আহিব, আকৌ সেই মেছেজ বক্সটোত সোমাব ৰেকৰ্ডিংটো, তাত তেতিয়া আপোনালোকে পাই যাব। বেক অহাৰ পাছত ৰেকৰ্ডিংটো তাত পাই যাব, চেণ্ড নহ'ব, আপোনাৰ তাত থাকিব। আপুনি তেতিয়া সেইটো আকৌ এবাৰ শুনিব পাৰিব, তাৰপিছতহে কনফাৰ্ম হৈ ল'ব পাৰিব যে কি কৈছে, কিবা নক'বলগীয়া কিবা কৈ পাইছে নেকি কনফাৰ্ম হৈ ল'ব, চাই ল'ব আৰু তাৰপিছত চেণ্ড কৰিব পাৰিব। 3 নম্বৰটো, আপুনি কাৰোবাৰ লগত কথা পাতি আছে, মনৰ কথা পাতি আছে, আপোনাক যদি সন্দেহ হৈছে আপোনাৰ নাম্বাৰটো তেওঁ ছেভ কৰি থোৱা নাই, তেতিয়াহ'লে আপুনি এটা কাম কৰি চাব পাৰে যে তেওঁ আপোনাৰ নাম্বাৰটো ছেভ কৰিছে নে নাই কৰা। সেইটো আপুনি কেনেকৈ সুনিশ্চিত কৰিব? ইয়াৰ কাৰণে আপুনি হোৱাটছআপত নিউ ব্ৰডকাষ্টত ক্লিক কৰি এটা ব্ৰডকাষ্ট বনাব লাগিব আৰু যাৰ লগত মনৰ কথা পতা তেওঁক এড কৰিব, লগতে আৰু এজনক এড কৰিব। তাৰপিছত তাত হেল্ল' জানো বুলি মেছেজ নিদিব, কাৰণ তাত আৰু এজন সোমাই আছে। জাষ্ট মেছেজ এটা সেন্ড কৰক আৰু মেছেজটো সেন্ড হোৱাৰ অলপ সময় পাছত আপোনালোকে মেছেজটোক এনেকুৱা চুই থ'ব, অলপ দেৰি হোল্ড কৰি থ'ব। তাৰপিছত ওপৰৰ চুকৰ 3টা ডটত ক্লিক কৰি ইনফোত ক্লিক কৰিব, তাৰপিছত চাব মেছেজটো ডেলিভাৰ হ'ল নে নাই হোৱা। যদি মনৰ মাজৰ কথা পতাজনৰ বা জনীৰ তাত মেছেজটো ডেলিভাৰ হৈছে তেন্তেহ'লে সেইটো আপোনাৰ কাৰণে বহুত ডাঙৰ সুখৰ কথা। আপুনি কৰিব পাৰিব পাৰে, নাচিব পাৰে, গান গাব পাৰে। ইয়াত ফোনটোৱে আপোনাৰ আধা কাম কৰিলে, বাকী কামখিনি আপুনি নিজে কৰিব লাগিব। আৰু যদি মেছেজটো ডেলিভাৰ হোৱা নাই, ৰিমেইনিং দেখাই আছে, 2-3 ঘণ্টাৰ পাছতো যদি ৰিমেইনিং দেখাই আছে তেতিয়াহ'লে এটা বহুত দুখৰ কথা, আপোনাৰ নাম্বাৰটো তেওঁৰ ফোনত ছেভ নাই। কিন্তু হাৰ নামানিব, চেষ্টা কৰি থাকক, জয়ী হ'বই। এইটো আছিলে কোনোবাই আপোনাৰ নাম্বাৰটো ছেভ কৰিছে নে নাই চাবলৈ এটা মজা ট্ৰিক। ইয়াৰ পাছতো 4 নম্বৰটো হ'ল, কেতিয়াবা এনেকুৱা চিটুৱেশ্যন আহে যে আমি কাৰোবাৰ লগত কথা পাতি থাকোঁ বা আপুনি কাৰোবাৰ লগত কথা পাতি আছে, তেতিয়া আপোনালোকৰ ফাৰ্ষ্ট মেছেজ কোনে কৰিছিলে, কোনে কি মেছেজ কৰিছিলে, কোনে ফাৰ্ষ্টত মেছেজ কৰিছিলে, আপুনি কৰিছিলে নে তেওঁ কৰিছিলে। চ' ইয়াৰ কোনে কি মেছেজ কৰিছিলে, ফাৰ্ষ্ট মেছেজটো কি আছিলে সেইটো চাবলৈ দৰকাৰ হৈ পৰে, কেতিয়াবা চাবলগীয়া হৈ পৰে। চ' কেনেকৈ চাব? হোৱাটছআপত তেনেকুৱা একো সুবিধা নাই আৰু আপোনালোকে স্ক্ৰল কৰি থাকিলে বহু সময় পাৰ হৈ যাব, বছৰ লাগি যাব। কিন্তু এটা ট্ৰিক মই আপোনালোকক কৈছোঁ, এইটো যদি আপোনালোকে মিনিটত চাব পাৰিব। কেনেকৈ কৰিব? আপোনালোকে যাৰ লগত মেছেজ কৰি আছে, কথা পাতি আছে আৰু যাৰ ফাৰ্ষ্ট মেছেজটো চাবলগীয়া আছে তেওঁৰ মেছেজ বক্সত যাব আৰু ওপৰত থকা 3টা ডটত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত এক্সপৰ্ট চাৰ্ট অপশ্যনটোত ক্লিক কৰিব, উইদাউট মিডিয়া ক্লিক কৰিব আৰু সেইটো কাৰোবাক সেন্ড কৰি দিয়ক। যাৰ লগত মেছেজ চাব বিচাৰিছে তেওঁকে সেন্ড কৰি দিয়ক। সেন্ড কৰাৰ পাছত আপোনালোকে সেইটো খুলি চাব পাৰিব ফাৰ্ষ্ট মেছেজটো কোনে দিছিলে। 5 নম্বৰ ট্ৰিক আৰু লাষ্ট ট্ৰিক, হোৱাটছআপত কিবা টেক্সট মেছেজ আহিলে টেক্সট মেছেজটো আমি কপি কৰিবলৈ মেছেজটো হোল্ড কৰি থওঁ আৰু ওপৰত কপি বটনটো ক্লিক কৰোঁ আৰু মেছেজটো কপি হৈ যায়। আৰু মেছেজটো যদি আমি কাৰোবাক দিবলগীয়া হয় তেতিয়াহ'লে ডাইৰেক্ট পেষ্ট কৰি মেছেজটো সেন্ড কৰি দিওঁ। কিন্তু যদি মেছেজটো কিবা এটা ফটো লগত আহে তেতিয়াহ'লে সেইটো কেনেকৈ কপি কৰিব? কাৰণ ফটো লগত অহা মেছেজটো যদি আমি কপি কৰিবলৈ মেছেজটো হোল্ড কৰোঁ তেতিয়াহ'লে আমাৰ কোনো কপি অপশ্যন নাহে, ফৰৱাৰ্ড অপশ্যন নাহে, কিন্তু কপি অপশ্যন নাহে। চ' ইয়াত অকল যদি আপুনি মেছেজটো কপি কৰিবলগীয়া হয় কেনেকৈ কৰিব?
এই ট্ৰিকটো একেবাৰে সিম্পল হয় কিন্তু বহুতে এইটো বস্তু নাজানে তেওঁলোকে একেবাৰে ফটোৰ সৈতে গোটেইখিনি পঠিয়াই দিয়ে এতিয়া আপোনালোকে কি কৰিব আপোনালোকে ফটোখন ক্লিক কৰিব টেক্সট ফটোখন ক্লিক কৰিলে ফটোখন ডাঙৰ হৈ যাব আৰু ফটোখনৰ তলত এবাৰ আৰু এবাৰ ক্লিক কৰিব তেতিয়া ফটোখনৰ তলত যিখিনি লিখা আছিল সেইখিনি ওলাই যাব আৰু সেই লিখা টেক্সটখিনিৰ ওপৰত আপোনালোকে অলপ দেৰি এনেকৈ হোল্ড কৰি থ'ব হোল্ড কৰি থ'লে আপোনালোকৰ যিখিনি লিখা আছিলে সেইখিনি ফটোখনৰ তলত যিখিনি লিখা আছিলে সেইখিনি কপি হৈ যাব কপি হৈ যোৱাৰ পাছত আপোনালোকে সেই টেক্সটখিনি য'ত মন যায় তাত পেষ্ট কৰিব পাৰে এই ট্ৰিকটো আপোনালোকৰ লগত সদায় কামত নিদিব পাৰে হয় সপ্তাহত এবাৰ কামত দিব হয় মাহত এবাৰ কামত দিব নহলে বছৰত এবাৰ নহয় এবাৰ কামত দিব এই পাঁচটা আপোনালোকক ক'বলৈ বিচাৰিলোঁ হোৱাটছআপৰ মজা মজা 5টা টিপছ এণ্ড ট্ৰিক্স এই টিপছ আৰু ট্ৰিক্সকেইটা যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ চেনেলত আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে চাব পাৰে আৰু মোৰ চেনেলত এটা গিভৱে চলি আছে গিভৱেটোত পাৰ্টিচিপেট কেনেকৈ কৰিব তাত ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ ভিডিঅ'টোৰ লিংকটো ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম সেই ভিডিঅ'টোৰ আপোনালোকে চাই ল'ব আৰু গিভৱেটোত পাৰ্টিচিপেট কৰিব চ' আজিলৈ মানে ধন্যবাদ